কি ক'ব? ভাল লাগিছে কাৰণ বিটিসি নিৰ্বাচন বুলি ক'লে মানুহে আগৰ দিনত খুব ভয় ভাৱহে অনুভৱ কৰিছিল কাৰণ আমাৰ 2003 চনৰ 10 ফেব্ৰুৱাৰীত বিটিসি চুক্তি হোৱাৰ পিছত যি আমাক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আৰু অসম চৰকাৰ আলোচনা কৰি যি আমাক এটা কাউন্সিল দিলে এটো খুব সুকিয়াকে আমাক দিছিলে কাউন্সিল হিচাপে ইয়াকে লৈ পেলাই 2005 চনৰ পৰা বিটিসি নিৰ্বাচন আৰম্ভ হৈছিল আৰু আৰম্ভণিৰ পৰাই যি ভয়ানক এটা ৰূপ লৈ ফলে এই বিটিসি নিৰ্বাচন বিলাক হৈ আহি আছিল হেতু আমি মনত পৰিলে কিতিয়াবা বহুত ভয় ভাব আমাৰ মাজত সোমাই থাকে আজিও বিটিসি নিৰ্বাচন বুলি ক'লে বহুত মানুহৰ মাজত কিতিয়াবা ভয় ভাব আহিছিল আৰু আহিল নিৰ্বাচনটো কি যি হ'ব এবাৰ এটা অনুভৱ হৈছিল কিন্তু যোৱা 2020 চনৰ যি ইলেকশন হৈ গ'ল তাত এটা পৰিৱৰ্তনৰ স্লোগান লৈ প্ৰমোদ বড়ো ডাঙৰীয়া ট্ৰেক্টৰৰ ছবি লৈ ইউপিপিএল দলে তাতে নিৰ্বাচন খেলিছিল আৰু তাৰ পিছত 2020 চনত ইলেকশন খেলি সকলো ৰাইজৰ সহযোগত আমাৰ প্ৰমোদ বড়ো ছাৰ ডাঙৰীয়া চিফ হ'ল আৰু আমাৰ ভেৰগাঁও সমষ্টিটো ডবৈচা বড়ো ডাঙৰীয়া জিকি গ'ল আৰু তাৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি সুন্দৰকৈ চৰকাৰ চলালে ইয়াত মানে সকলো জাতি জনগোষ্ঠী সকলো ৰাইজে সন্তুষ্ট হৈছে দুইজন ব্যক্তি অলপ কিতিয়াবা বেয়া পাব পাৰে নিজৰ ব্যক্তিগত পাৱা নাপাওক লৈ পেলাই কিছু মন্তব্যবিলাক দাঙি ধৰে এটো ইমান ডাঙৰ কথা বুলি ভাবা নাই যিয়ে নহওক আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি 5 বছৰ চৰকাৰ চলাই গ'ল ইয়াৰ পিছত যে এইবাৰ 2025 এটা সেপ্টেম্বৰৰ 22 তাৰিখে যি নিৰ্বাচন হ'বলৈ গৈ আছে বিটিসিৰ ইয়াৰ আজি যি কেম্পেইন কৰা প্ৰচাৰ কৰা যি কাৰ্যসূচীবিলাক আজি বিউলি 4 বজাত শেষ হ'ল গতিকে আজি 15-20 দিন ধৰি এই প্ৰচাৰ অভিযান বিলাক চলাইছিলে বিভিন্ন ৰাজনৈতিক দলবিলাকে নিজা নিজা কাৰ্যকৰ্তাবিলাক লৈ পেলে কিন্তু আমি এমএনএতে এইবিলাক হাই কাইজা গণ্ডগোলটো আমি দেখিবলৈ নাপালো আৰু হেতু সকলোৱে বুজি পাইছে যে অশান্তি কৰি একো লাভ নাই বৰঞ্চ লোকচানহে হয় তো নিশ্চয় সকলো দলে এটো ভাবিলে আৰু কোনো এটা দলেও ইয়াত মানে হাই কাইজাবিলাক নকৰিলে হ'ব পাৰে দুই এটা সৰু সৰা কবাত নিজৰ এটা ভুল এটা আন্ডাৰষ্টেণ্ডিংত কিতাপ হৈ যাব পাৰে আমাৰ ভেৰগাঁও সমষ্টিটো হিদিনাখন অলপমান ভুল বুজাবুলিৰ কাৰণে হ'বলৈ ধৰিছিল কিন্তু বহুত মানুহৰ বুজা শক্তিটো ভাল হোৱাৰ কাৰণে আজি এখিনি আৰু তাতকৈ বেছি নহল যে যে নহওক আমি এই শান্তিপূৰ্ণভাৱে প্ৰচাৰ কৰা যে কাৰ্যসূচীটো সমাপ্ত হোৱাৰ কাৰণে আৰু আমাক ৰাইজে যে ইমানখিনি সহায় কৰিলে মই তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো মই অহা যে 22 তাৰিখে বিটিসি নিৰ্বাচন হ'বলৈ দিয়ে সেপ্টেম্বৰত অহা সোমবাৰে তাত যাতে সকলো ৰাইজে শান্তিপূৰ্ণভাৱে ভোটবিলাক দিবলৈ পাক তাকে আমি কামনা কৰিছো আৰু ৰাইজেও যাতে খুব সুন্দৰকৈ নিজৰ এটা ভাল এটা শৃংখলাবদ্ধভাৱে যাই পেলাই সবে যাতে ভোটটো দিয়া আমাৰ ইউপিপিএল দলৰ হৈ পেলাই মই অনুৰোধ থাকিম মতৰ মৰণি হিচাপে তেখেতসকলে বাইক ৰেলী হ'লে আপোনালোকে ইউপিপিএল দলে যোৱাকালি সশস্ত্ৰ মানুহক লৈ কেনেকৈ কি ক'ব বেয়াও লাগে আজি দুখো লাগিছে কাৰণ যোৱাকালি আমাৰ অসমৰ বিখ্যাত অসমৰ এজন সম্পদ জুবিন দা যোৱাকালি আমাৰ মাজৰ পৰা হেৰুৱাই গৈছে আৰু হি আজি আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ পিছত প্ৰায় কাৰ্যসূচীবিলাক মানে লবলৈ দিয়া নাছিলে আৰু কোনোবা মনটো বেয়া লাগি ফেলে সকলোৱে মানে বন্ধ কৰিছে কিন্তু আজি বিজেপি দলৰ ফালৰ পৰা আমাৰ ভেৰগাঁও সমষ্টিত যি বাইক ৰেলী ললে এটো মানে মানুহবিলাকৰ মনত দুখ লাগিছে হয় নিৰ্বাচন আহিছে কৰিব লাগে আমি আৰু কলিটো বেলেগ ভাবিব তেওঁলোকে কৰাটো বিচৰা নাছিল বুলি ভাবব পাৰে যিয়ে নহওক তেওঁলোকৰ তাত যিখিনি মানুহ বাইক ৰেলীত গৈছে তেওঁলোকৰ মুক্ত সত্য কলা সম্পূৰ্ণভাৱে কলা কিয় মানে যিমান কিয় কলা মানে যিমানখিনি তেওঁলোকে ভাবিছিলে তেওঁলোকৰ লগত বহুত সমৰ্থন আছে বুলি এই ঠিক তেনেকুৱা তেওঁলোকে আজি প্ৰদৰ্শনটো দেখুৱাব নোৱাৰিলে আৰু যোৱাকালি যি আমাৰ ডবৈচা বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ভেৰগাঁও সমষ্টিৰ ইউপিপিএল দলৰ পৰা যি বাইক ৰেলী আৰু গাড়ী ৰেলী লোৱা হ'ল তাতে সকলো মানুহে গম পালে যে ভেৰগাঁও সমষ্টিত আৰু ডবৈচা বড়ো ডাঙৰীয়াক হাৰাব পৰা কোনো আৰু ইয়াত কেপাচিটি নাই গতিকে ৮,০০০ জনতকৈও অধিক যোৱাকালি আমাৰ গেদাৰিং হৈ ফলে ৰেলীটো লোৱা গৈছে এটা পৰিয়ালত এজন আহিছে আমাৰ ক'ৰবাত দুজন আহিছে এটা পৰিয়ালত আমাৰ তিনিটাকে যদিও গড়পাতা ধৰে আমি ভোটটো আমি কিমান পাই আছো তাতে গমেই পায়
কাৰণ কোনটোবা ঘৰৰ পৰিয়ালৰ 6টা আছে 7টা আছে 4টা আছে 5টা আছে 2টা আছে 3টা আছে আমি গড়পাট্টা মিলাই পালে 3টাকে ধৰিলেও 8,000ত কিমান হয় আমাৰ 8 24,000 ভোট আমি আৰামছে পাই আছো ইয়াত জিকিবলৈ 16-17,000 কাপে ঠিক আজি বিজেপি দলৰ ফালৰ পৰা যিখিনি বাইক ৰিলি লৈছে আমি তন্ন হিচাপ কৰিছো খাগৰাবাৰীত থাকি পালে আমি পালো তেওঁলোকৰ মই যিটো বাইক এই বাইকটো তেওঁলোকৰ 672 খান আৰু ডিআই গাড়ী অলপ আছে মিউজিক আছে অটো আছে বলেৰো আছে স্কৰপিও আছে এনেকুৱা মিলাই পালে 703 খান এটো কোনোবা নহয় বুলি ক'ব পাৰে 703 খান যে তেওঁলোকে যদি এটা পৰিয়ালৰ এজনকৈ যদিও আহিছে 3জনকৈ ভোট ধৰিলে কিমান হয় 7 3 21 21 হে ভোট পাই আছে আজি ৰিলি মতে তেওঁলোকে হয় না যেনবা বাকিখিনি সাপোৰ্টাৰ থাকি আহিল দে কিমান পাব এই তেওঁলোকৰ 1000 থাকি আহিলা দে সাপোৰ্টাৰ 2000 কে দিলো হেঁতো 2000 কে দিলো 2000ত কিমান হয় 3জনকে 6000 আৰু আজি আউলে আহাই 21 কিমান হয় 8000 হে পদ জিকিব জানো তাতে তেওঁলোকৰ লগ মনটো এতিয়া টেঙা হৈ গ'ল যিয়ে নহওক তেওঁলোকে নমিনেশ্যনটো দি ললা খেলিব খেলো হাৰা জিকা কেনেকৈ লাগে তেওঁলোকে অলপ মানে ইয়াৰ খোৱাটো লৈ লওক হাৰাৰ খোৱাটো কেনেকৈ জিকাৰ খোৱাটো কেনেকৈ আমিতো জিকাৰ খোৱাটো আমি লমে আমি পামে কিন্তু হাৰাৰ খোৱাটো কেনেকৈ আজি অহা 26 তাৰিখে গম পাব আৰু মই আপোনাক যদি সুধো এইবাৰ কিন্তু ভোটাৰ ৰাইজ অকল বহুত মানে টেঙৰ মানে কি আমি দেখিছো ইফালে জৌচম বৰুৱাত যোগদান কৰাৰ লোক পিছতে আকৌ পিছদিনা অৱশ্যে বৰুৱালৈ যায় তেনেকুৱা হৈছে নেকি এইটোতো কি কম ৰাতিপুৱা বিজেপি দলত যাই ফালে টকা পাব বুলি ৰখি থাকে বুলি তাৰ পিছত টকা নেদাৰ আগতে বুলি টুপিটো দিয়ে মালাটো দিয়ে বিজেপি তাৰ পিছত তেওঁলোকক 200-300 টকা বিদায় দিয়ে লাষ্টত যাই ফালে ভাটিবিলা আৰু আমাৰ তাত গৈ ফালে আৰু ট্ৰেক্টৰৰ মালা দিয়ে এনেকৈ 2-এজন ব্যক্তি আছে আমি দেখিবলৈ পাইছো ঠিক এইটো কিছুমান 2-এজন ব্যক্তিয়ে অলপ বেপাৰী নিচিনাও কৰিছে আমি দেখিবলৈ পাইছো কিন্তু তেওঁলোকৰ ভোটটো ক'ত পৰে কোনো গ্যাৰান্টি নাই ঠিক এইটো আমাৰ তাত বেছি হোৱা নাই কিন্তু তেওঁলোকৰ তাত বেছি হৈ আছে এইখিনি আমি দেখিবলৈ পাইছো যি নহওক এইটো নিজা ব্যক্তিগত কথা গতিকে মই এইটো ইয়াৰ ওপৰত ক'বলৈ নাযাওঁ বেছি গতিকে আজি আমি স্পষ্ট হৈ গ'ল আমাৰ ভেৰগাঁও সমষ্টিত অৱশ্যে বড়ো ডাঙৰীয়াক কোনো পৰ্যায়ত কোনেও ৰাখিব নোৱাৰে আৰু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া চিভ হ'ব এইটো 100% গেৰাণ্টি হ'ল এইটো সকলোৱে জানে কিন্তু আমি UPPL দল হিচাপে সকলোৱে আমি মানে এককভাৱে সংখ্যাগৰিষ্ঠ লাভ কৰি পালে বৰ্তমান আমাৰ 27টা জিকাটো প্ৰায় নিশ্চিত হৈছে কিন্তু আগফালে দেখা পাইছে বিজেপিৰ হাগ্ৰামা প্ৰধান মহিলাৰ ইয়াত তেখেত কৈছে তেখেতো মানে একক সংখ্যাগৰিষ্ঠ লৈ চৰকাৰ গঠন কৰিব বুলি মানে MLA মিটিঙে বহুতবাৰ কৈছে কি ক'ব মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেখেতো মই সন্মান জনাওঁ তেখেতো এজন সংগ্ৰামী নেতা কিন্তু তেওঁ যিমান কৈ থাকিলেও তেওঁ কৰ্মী নাই এতিয়া ই নিজে দবদপাই থাকে কিন্তু তেওঁক মানে সহায় কৰা সংগী বংগীবিলাক যিবিলাক ভাল নেতাবিলাক আছিলে নাই এতিয়া তাৰ লগত কোনে থাকে দেখাই পাই দেখোন সিদিনাখন কাবাই ঠিকাদাৰ কৰা কোনোবা 2-এজন ব্যক্তি কোনটোবা বিজেপি দলত থাকা UPPL দলত থাকা সেইকেইজন ব্যক্তিয়ে ঝাপ মাৰি পে যাই ফালে তেওঁৰ ছাটা ধৰি দিয়া হৈছে তাৰ ডাঙৰ কথা কোৱাইছে যিবিলাক ব্যক্তি আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেওঁৰ লগত একেলগে থিয়া হ'বলৈ নাচাজে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কিমান ওপৰৰ মানুহ যিখিনি তাৰ সংগী বংগী থিয় হৈ থাকে একেবাৰে নাচাজে ভালকে চালে গতিকে তেওঁলোকক লৈ ফালে ইমান আশাবাদী কৰাটো তাৰ যুক্তিজনক বুলি মই নাভাবো কাৰণ যিখিনি BPFৰ মানুহ আছে তেওঁলোককো আমি গালি পাৰিব খোজা নাই কাৰণ তেওঁলোকৰ সকলোৱে জানে যে জিকে বুলি আৰু চৰকাৰ গঠন কৰিবও নোৱাৰে বুলি তেওঁলোকে জানে এতিয়া যথেষ্টখিনি তেওঁলোকে ৰিজনেল ফিলিংছক লৈ ফালে লোকেল এটা পাৰ্টি হিচাপে এতিয়া তেওঁলোকৰ মানুহখিনি আমাৰ লগতে যথেষ্টখিনি সহায় কৰিছে আৰু কৰিব আমাৰ আশাবাদী গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াটো তেওঁ নিজে চৰকাৰ গঠন কৰিম বুলি কৈ আছে এইটোতো আজি বুলি নহয় ইলেকশ্যনৰ সময়তো এইখিনি ক'বই কিন্তু ইলেকশ্যন নোহোৱাৰ আগতেই যে 2020 চনত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ চলাই আছে তাৰ পৰাই দেখোন এই 1 মাহৰ পিছত আমাৰ চৰকাৰ আহিব 2 মাহৰ পিছত চৰকাৰ আহিব এই 6 মাহৰ পিছত চৰকাৰ আমাৰে আহিব বুলি কৈ থাকে এনেকুৱা 5 বছৰ আহি গ'ল এতিয়া আৰু ইলেকশ্যনৰ সময়তো সবকে ক'বা সুবিধা ল'ব এইটো ডাঙৰ কথা আমি নাভাবো আৰু তেখেতক মই একো ক'ব নোখোজো যেহেতু 22 তাৰিখে ভোট গ্ৰহণ জনাব মই ৰাইজলৈ এইটোৱে আহ্বান যাতে আমাৰ জাতি মাটি ভীতি ৰক্ষাৰ স্বাৰ্থত আমাৰ কলা সংস্কৃতি সকলোৰে স্বাৰ্থত আৰু আমাৰ যি বিটিয়াৰ ভাষী
আমি বিভিন্ন জাতি জনগোষ্ঠী আমি একেলগে জীয়াই আছোঁ আমি যে ইমান বছৰ সংগ্ৰাম কৰি ফালে কিমান মানুহৰ শ্বহীদৰ বলিদানৰ বিনিময়ত কিমান কষ্টৰ বিনিময়ত আমি যে BTC এটা পাইছোঁ এই কাউন্সিলটো যে আমি কি সুন্দৰকৈ বৰ্তমান চলাই আছোঁ যে আমাৰ ভাৰত চৰকাৰে আমাক নিজাববীয়াকৈ আমাক দায়িত্ব দিছে যে আপোনালোকক কাউন্সিল এটা দিয়া হ'ল সেইটো আপোনালোকৰ এই কাউন্সিলৰ ভিতৰত থকা যি জাতি জনগোষ্ঠীৰ নহওক কিয় আপোনালোকে চলাই খাওক আমি তাত হস্তক্ষেপ নকৰোঁ গতিকে সেইটো আপোনালোকৰ কাৰণে এৰি দিলোঁ আপোনালোকে যিমান পাৰে আপোনালোকে চলাই খাওক সেইটো আমাক এৰি দিছে আৰু সেই হিচাপে আমি আমাৰ কাউন্সিলৰ ৰাইজে বা ইয়াৰ মানুহে এতিয়া বৰ্তমান আগতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া চলালে 15 বছৰ তাৰপিছত এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আৰু তাতকৈ সুন্দৰ চৰকাৰ চলাই আছে কোনো জাতি সি জাতিৰ লগত কোনো ভেদাভেদ নাই হাই কাইজা নাই কোনো মাৰামাৰি নাই এটা সময়ত বড়োৱে আন্দোলন কৰিছিল ঠিকে আন্দোলনটোৰ নেতৃত্ব দিছিল বড়োৱে NDP হৈ বেলটি হৈ কোনোবাই এপছৰ হৈ মানে আন্দোলনটো চলি গ'ল ইয়াত অকল বড়ো মানুহেতো কষ্ট পোৱা নাই অকল বড়ো মানুহেই মৰা নাই বিভিন্ন জাতি জনগোষ্ঠী ইয়াত মৰিব লগা হৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ ঘৰ বাৰী ধ্বংস হৈ গৈছে আজি ইমানখিনি কৰাৰ বিনিময়ত আজি এই কাউন্সিলটো পাইছোঁ গতিকে সেই আমি যে ইমান কষ্টৰ বিনিময়ত ইমান তেজৰ ফাকুৱাৰ খেলাৰ মাজেদি 5,000তকৈ অধিক মানুহ শ্বহীদ হোৱাৰ পিছত আমি কাউন্সিল পালোঁ আজি শান্তিপূৰ্ণ এটা চৰকাৰ আহিল য'ত নেকি ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ লেকচাৰাৰ চব অফিচাৰ হওক IAS অফিচাৰ হওক SS অফিচাৰ হওক আমাৰ ইয়াতে ওলোৱাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া যি সুন্দৰকৈ কাম কৰি আছে ইয়াক যাতে সকলোৱে সহযোগ দিয়াৰ কাৰণে যাতে আগুৱাই আহি অহা 22 তাৰিখ ছেপ্টেম্বৰৰ সোমবাৰে যি BTC নিৰ্বাচন হ'বলগীয়া ইয়াত যাতে ট্ৰেক্টৰৰ ছবিত ভোট দি পেলাই প্ৰমোদ বড়ো ডাঙৰীয়া যিটো বিচাৰিছে নিজা জাতীয় সংগঠনে নিজৰ জাতিৰ যি ল'ৰা ছোৱালীবিলাক ভাল দিশে আগুৱাই নিয়াৰ কাৰণে চিন্তা কৰিছে ইয়াক অলপ হ'লেও সঁহাৰি জনাই যাতে ট্ৰেক্টৰৰ ছবিত ভোট দি প্ৰমোদ বড়ো ডাঙৰীয়া আকৌ পুনৰবাৰ 5 বছৰৰ কাৰণে চৰকাৰ চলাবলৈ দিয়ে মই তাকে অনুৰোধ জনাইছোঁ কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু 5 বছৰ যদি চৰকাৰ চলায় ইয়াত যি অলপ চলপ এই ব্ৰেইনবিলাক অলপ খেলিমেলি হৈ থকা অলপমান বেয়া মনোভাৱ তেওঁলোকৰ মনটো চিধা হৈ যাব কাৰণ বৰ্তমান প্ৰমোদ বড়ো ডাঙৰীয়া 5 বছৰ চলোৱাৰ কাৰণে এই যি বেয়া চিন্তা কৰে 100 জনৰ ভিতৰত 80 জনৰ মনে ভাল হৈ গ'ল 20 জন মানুহে অলপ খেলিমেলি আছে এই 20 জন আৰু যদি প্ৰমোদ বড়ো ডাঙৰীয়া 5 বছৰ চলাই নহয় এই 20 জনক ক'ব লাগিব হয় প্ৰমোদ বড়ো ডাঙৰীয়া ঠিককৈ চলাইছে তাৰ কাৰণে আজি ডক্টৰ হ'ল ইঞ্জিনিয়াৰ হ'ল ৰাস্তা পদূলি হ'ল আমি সঁচাকৈ শান্তিপূৰ্ণভাৱে আমি জীয়াই থাকিব সক্ষম হৈছোঁ গতিকে আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগতে থাকি যাব লাগিব আমাৰহে ভুল আছিল বুলি একগোট হৈ বিটিআৰত আৰু কাম কৰাৰ কাৰণে সুবিধা পাম মাত্ৰ 5 বছৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াক আৰু ৰাইজে সুবিধা দিয়ক আপোনালোকে হয় বুলি ক'ব লাগিব